সবজি ভাত খাব নৰা সদায় মাংস ভাত লাগে তোক যচোন যাওঁ তাত আইও কল যে যাম মই তোক মোক বিক্রি করবে ইচ্ছা নাছিল হিতু খেয়া লাগে যাচোন তাতে বহি গেল মই সরেদি ধরি আনো দে যাও দিয়া কইতু দিবে ইচ্ছা নাছিল আচ্ছা তো নাই দে হবদি সরে দাম তো কই দিয়া 560 টাকা বাবা ইমান দাম আমি আপু দিছু জি কো লকডাউন কমে দিবে না এটা কমে দিবে আমার কিটা লকডাউন গুতা দেও না আমাকে তো খোলা দিছে দিছি লকডাউন কমে দিবি জুন কেমন কমত লাগে দিছু অলপ কমে 562 টাকা কই দিবি যা 562 লাগে ই বাপরে কমে দেও পাছে আকো আর কমে লাগে কেমন দিবি কো 562 টাকা লাগে ওজন তেলি হেৰি কই দিবি যা 533 টাকা কই দিবি যা অলপ কমো কেমন লাগে এ বাপ্পা আমার কোম্পানি হরি কে আহা ই বা দুরু পারা জল কমে দিবে নরা আরু এ ভাই হবদি 500 দিম দে হলো 500 টাকা করে দিবি যা 1 টাকা তো লাগে 1 টাকা তো দি 500 টাকা আছে নাই বা লই যা নহলি নাঙ্গে হ্যালো হ্যাঁ এবার পাজি এবার কমত না করবি হবদি কথা আরে ও তোর কারণে দিমান কথা শুনবা লাগা হল पेडल मारी 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 घंटी साइकिल चलाई जा। बॉस ये कौन सा सॉन्ग है? ये पेडल मारी मारी सॉन्ग है, हमारे बाबू का सॉन्ग है। बॉस ये हरा हरा क्या है? रुको मैं बताता हूँ। आइयो किसी ने देखा तो नहीं है? शता तो कट गेल। सॉरी यार। नालायक। बॉस आपने तो बताया है नहीं ये क्या है? अरे नालायक में परा गया था। ये धान का पठार है। धान का मतलब है चावल होता है ना, मतलब हम लोग खाता है वो ये का पठार है क्या? बॉस ये कौन सा जानवर है? जानवर नहीं है ये तो चिकन है, तो सुस्ता है रखो। चल तुमको दिखाता हूँ ये क्या है। नक्का जी भाई ए बुआ ए बैठो लगे हाँ लगे वो बापा का फैक्ट्री रपा वो कौन दिन है ऐसे बापा वो माजी भाई इको साल भरत नस्ल है वो क्या बापा तू लगा तो क्या कुत्ता लोग संभाल ऐसे बॉस ये क्या बोल रहा है? नालायक है बंद कर। itu kuna bapak? वो जिसिकू भाई बॉडीगार्ड। কি বডিগার্ড? बॉडीगार्ड माने मोर खतु बहुत।
হয় নেকি বাপৰে এই নকবি আৰু টকা পইচা বহুত হৈছে নাই টকা পইচা নাই অলপ পইচা নিচা আছে আৰু টকা নাই हेलो हाँ कितना 5 करोड़ में अब मेरा आदमी के साथ बात करो हेलो हाँ जी बॉस ने क्या कहा है नहीं हम 5 करोड़ का डील नहीं करते बाद में नहीं हम ये कर नहीं सकते वो भाई काम खुलिছে নেকি খুলছি দিয়ে বাপা কিমান দিন মান হল হল আজি 1 বছৰ 2 বছৰে হল ও কাকা কত গিছি আকৌ ও কাকে কামু পাপা বাপা ডাঙৰ পা গেম খেলাই আছে পাবজি খেলা এ ভাই এগলা খান নকৰবি পাবজি বাপৰে বা চলি বহুত দেৰি হৈছে ভংগ হৈ গেছি আপাতো আৰু লকডাউন পঢ়া শুনি মুসলিম উদাৰ খুবান নাই নকবি আৰু চৰকাৰে তো দেখা পাইছে সরকার এ ভাই অলপ পানী দিয়ে পানী খাবি গল ফুকিয়ে গেছি নকবি আৰু बॉस ठीक है বাপা ই কে খাইছিল ও ভাই তই তো মোক কিবা দিব পাৰা সেইকাৰণে ই খাই থৈছি বাপা তো মুখ ঠান্ডা করলি ও নহয় ভাই ও এর কামে হে কি খাবা নাপাও চলি রাখছে এগুলা ও ভাই এই জি জাতি তাতে খানা খাওয়া হাঁহ আছে নে আছে হাঁহ তাই না তাই গিয়া পাইতে ধরবে না আৰু এ হয় নেকি ভাই এ বে হবে দে কালি নিম দি এই ডাঙৰ পা কয় ডাঙৰ পা বঢ়িয়া মাৰ লো উঠ পাছি বাকি দে গা বাবা বঢ়িয়া ধুনিয়া লো ভাই চলি কা কি এই বাবু আবুই গেম কথা আকে এসে মাত না রেখে এই সাও চলি ওই বে আবু কা ওই এই গেমে আবা যাতে গেম এই চলি গলা ছটা খুল যদি ভিডিওটো ভাল লাগিল কি কৰিব লাইক শেয়ার সাবস্ক্রাইব করিব আর আমি স্টোরি বনাই থাকিম আপনারা সাপোর্ট করিব আর আমাক আৰু আমাৰ দাদুল কাৰ এটা চেনেল আছে কি নাম দাদুল বৰা বুলি আছে মোৰ নামটো ডেসক্ৰিপশনত লিংকটো থাকিব বাই বাই সাবস্ক্ৰাইব কৰি দিব